হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন ব্লগলৈ আকৌ স্বাগতম জনাইছোঁ। মোৰ আগতে মই এটা ব্লগত দিছিলোঁ যে মোৰ বিএডৰ পৰীক্ষা আহি আছে, তো কালিলৈকে মই যাম। মোৰ হ'ব ৱেষ্ট বেংগলৰ আলিপুৰদুৱাৰ কলেজত বিএড ট্ৰেইনিং কলেজ আছে। তাত আমাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তাত বহুতকেইখন কলেজ আছে, তাৰ ভিতৰত আমাক চেণ্টাৰ ভগাই দিয়া হয়। তাতে সেনেকৈ পৰীক্ষা হয় আৰু কেনেকুৱা ধৰণৰ কি হয় এইটোতো মই দেখুৱাই থাকিম। সম্পূৰ্ণ ব্লগটোত চাই থাকিব আপোনালোকে। বাকী মানে কালিলৈকে যামতো, ৰাতিপুৱাই ট্ৰেইন আছে মোৰ ইয়াৰ পৰা ছয়গাঁও ষ্টেচনৰ পৰা মই দুধনৈ ষ্টেচনলৈকে যাম। তাত ষ্টুডেণ্টছবোৰৰ লগত লগ হৈ আৰু বঙাইগাঁৱলৈকে যাম। বঙাইগাঁৱত আমাৰ ছাৰে আমাক ড্ৰপ কৰি ল'ব। তাৰপিছত তাৰ পৰা আমি আলিপুৰদুৱাৰ কলেজলৈকে গৈ থাকিম। তাৰ মানে সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগত চালে আপোনালোকে দেখিবই ক'ত কেনেকৈ যাওঁ, আমি ক'ত থাকোঁ, সেইখিনি গোটেইখিনি দেখুৱাই থাকিম। এতিয়া গোটেইখিনি নকওঁ, সম্পূৰ্ণখিনি চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। বাকী মই কি মানে যোগাৰ পাতি কৰিছোঁ, মোৰ কাপোৰ কানি মানে সেইখিনি চব যোগাৰ কৰি লৈছোঁ আৰু বাকী কিতাপ পত্ৰ চব যোগাৰ কৰি লৈছোঁ। কেনেকুৱা ধৰণৰ কি কৰিছোঁ সেইখিনি মই এতিয়া দেখুৱাম। বাকী ৰাতিপুৱাও মই কিছু দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে চাওকচোন কি মই যোগাৰ কৰিছোঁ। বাকী দেখুৱালোৱে আৰু ৰাতিপুৱালৈকে দেখুৱাই থাকিম। ক'ত কেনেকৈ মই যাওঁ সেইখিনি দেখুৱাম। গোটেইখিনি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। গুড মৰ্ণিং গাইজ, মই উঠিলোঁ। এতিয়া ৰাতি মই অকণমান ভিডিঅ'টো ষ্টাৰ্ট কৰি থৈ দিছিলোঁ। বাকী আপোনালোকক মই ওলাই ল'ম। এতিয়া অকণমান কাম বনখিনি কৰি লওঁ ঘৰত, কৰি লৈ পেলাই ওলাই মই গৈ থাকোঁতে ট্ৰেইন ষ্টেচনলৈকে ভিডিঅ'টো ষ্টাৰ্ট কৰি থৈ দিম আকৌ। আৰু তাত একেবাৰে আলিপুৰদুৱাৰ গৈ পোৱাৰ পিছলৈকে মই কৰি থৈ দিম। আপোনালোকে সম্পূৰ্ণখিনি চাই থাকিব। ক'ৰবালৈ গ'লে ঘৰৰ মানুহে মানে মায়ে বিশেষকৈ বহুত যতন কৰি পেলাই খোৱা খাদ্য যদি মানে দিব লগা থাকে দি পঠাই নহয়। সেনেকৈ মোকো দি আছে। মানে বাছত গ'লে বা ট্ৰেইনত গ'লে ট্ৰেইনৰ বস্তু খোৱাটো ইমান লাভজনক নহয় আৰু পেটৰ কাৰণে খুব ইমান এটা ভাল নহয়। আৰু বাহিৰৰ হোটেলৰ খাদ্যবিলাকো খুব জ্বলা মছলা দিয়ে কাৰণে মায়ে ৰুটি বনাই দি আছে। এতিয়া মই গৈ আছোঁ, দেউতাই মোক থ'ব গৈ আছে আৰু ট্ৰেইন ষ্টেচনলৈকে গৈ থাকিলে দেখুৱাই থাকিম আপোনালোকক।
আহি পালোঁ এতিয়া গৈ আছোঁ বহুত টাইম জাৰ্ণি কৰি আহি ভাগৰ লাগিছে এতিয়া আপোনালোকৰ ৰুমত গৈ মানে দেখুৱাই আছোঁ আৰু বাকীখিনি এতিয়া আমি খাব গৈ আছোঁ ৰেডি হ'লোঁ কিছু ৰেডি হৈছোঁ আৰু আহি পেলাই অকণমান ভালকৈ ৰেডি হৈ মানে যাম আৰু গাড়ী আহিব আমাক ছাৰে লৈ যাব কলেজলৈকে তাত গৈ বাকীখিনি দেখুৱাই আছোঁ এতিয়া এক্সাম শেষ হ'ল আমি ৰুমত যাম বহুত ভাগৰ লাগিছে কেনেকুৱা হৈছে কি হৈছে পিছত জনাই আছোঁ ফাৰ্ষ্ট ডে আমি পৰীক্ষা দি পেলাই আহি এতিয়া ৰাতি সোনকালে ভাতটো খাই আহিম বুলি হোটেললৈ ওলাই আহিলোঁ আৰু লগৰকেইটাই কাপোৰ চাপোৰ ল'লে মই আজি লোৱা নাই বাৰু পিছলৈ লৈ ল'ম তেনেকৈ একেবাৰে শেষৰ দিনা লৈ ল'লে বেছি ভাল হ'ব এতিয়া মানে ঘূৰি পকি গোটেইখিনি বস্তুৱে চাই লৈছোঁ আমি এতিয়া গৈ আছোঁ আৰু ছেকেণ্ড ডে আজি এনেকৈ মানে আমাৰ গোটেইকেইটা ডে গৈ থাকিব আৰু বাকী আপোনালোকে চাই থাকিব একদম শেষত মই বাকীখিনি দেখুৱাই আছোঁ আজি আমাৰ লজত থকা আজি শেষ হ'ব মানে পৰীক্ষা কালিলৈকে শেষ তো কালি আৰু ইয়াতে নাথাকোঁ আৰু তাৰমানে কি সোনকালে ঘৰ গৈ পালে আৰু নিজৰ ঘৰখন পালে শান্তি নিজৰ বিচনাখন পালে শান্তি সকলোৰে এনেকুৱা হয় তো ময়ো এনেকৈ মানে ৰাতিয়ে পেকিং চেকিং চবখিনি কৰি থৈ দিছোঁ আৰু এতিয়াই অকণমান পঢ়িলোঁ কালিলৈকে তাৰপিছত এতিয়া মানে খাব ওলাইছোঁ আজি শেষ দিন গতিকে মই অকণমান বেছি বেলেগ টাইপৰ কিবা খাম বুলি ভাবিছোঁ আৰু আমি যাবলৈ ওলালোঁ সকলোৱে বেডিং পত্ৰবিলাক লৈ আহিছে আৰু অলপ পিছতে আমাৰ ট্ৰেইন আহিব মানে ট্ৰেইনটো আমি যিটো টাইমত যাব খুজিছিলোঁ সেইটো টাইমত আচলতে লেট হ'ল মানে 2টাত আছিলে ট্ৰেইনটো এতিয়া অকণমান লেট হ'ল 4:30টাত মানে এতিয়া আমি বঙাইগাঁৱত ৰখিব এবাৰ তাৰপিছত আৰু গৈ থাকিব বাকী গুৱাহাটীত ৰখিব মোটামুটি তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ লগৰবিলাকক তাৰপিছত একেবাৰে মই গুৱাহাটীতে নামিব পাৰিম মানে 6টাত নৰখিব আকৌ
ইয়াতে বিশেষ মানে খবৰ জনাব খুজিছোঁ মানে ইয়াতে ট্ৰেইন ষ্টেচনত বঙাইগাঁও আমি যাবৰ কাৰণে ৰখি আছিলোঁ তো আলিপুৰদুৱাৰ ষ্টেচনত ৰখি থাকোঁতে এজন মানে আমাৰ পুলিচে কৈ দিলে আৰু ৰেলৱে কৈ দিলে যে ইয়াতে চিৰাং ডিষ্ট্ৰিক্টৰ কিবা এটা ডকুমেণ্টছ এজন মানুহৰ ৰৈ গৈছে আজি 2-3 মাহ হৈ গ'ল ইয়াৰ মোৰ যদি ভিডিঅ'টো কোনোবাই বঙাইগাঁও বা চিৰাং ডিষ্ট্ৰিক্টৰ মানুহে চাই আছে তেতিয়াহ'লে নিশ্চয় জনাব মহিলা আছিলে তেখেতৰ অল ডকুমেণ্টছ আছে ইয়াৰ পুলিচৰ হাতত আছে তো আপোনালোকে জনাব পাৰিব যদি কোনোবাই চাই আছে নিশ্চয় জনাবই আৰু আলিপুৰদুৱাৰ আৰু ইয়াতে পুলিচৰ ৰেলৱে পুলিচৰ তাত খবৰটো দিলে নিশ্চয়কৈ খবৰটো পাই যাব জনাই দিব 45 ইয়াৰ্ছ হয় মহিলাজনী অৱশেষত আমাৰ ট্ৰেইনখন আমি পাই গ'লোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ৰিজাৰ্ভেশ্যন নাছিল কাৰণে অকণমান অসুবিধা হ'ল তথাপিও একো নাই গৈ আছোঁ এতিয়া আহি পাওঁতে ৰাতিয়ে হৈছিলে তো সেইকাৰণে ৰাতি আকৌ মই বহুত ভাগৰ লাগিছিল কাৰণে ফ্ৰেণ্ডছক সোনকালে ফোন কৰিলোঁ আৰু সেইকাৰণে ৰাতিপুৱা ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি থৈ দিওঁ বাকী এইখিনিয়ে থাকিলে মোৰ ভিডিঅ'টো আলিপুৰদুৱাৰ চহৰখন আপোনালোকৰ কেনেকুৱা লাগিল বাকী মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল সকলোখিনি কমেণ্টত জনাই দিব আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ আজিলৈ বাই বাই নমস্কাৰ